মই নিজক অকণমান সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ মই যিখন ক্ষেত্ৰত আছোঁ সেই ক্ষেত্ৰখনত থাকি পেলাই যিখিনি মৰম পাইছোঁ সেইখিনি আচলতে অকণমান দুৰ্লভ কাৰণ সংগীতৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত মানুহে সহজে মানুহক চিনি পায় গীতৰ মাজেৰে বা অভিনয়ৰ মাজেৰে মানুহ সহজে মানুহৰ মনলৈ যাব পাৰে নহয় জানো কিন্তু মোৰ বস্তুটো হ'ল যিহেতু মোৰ মাধ্যমটো কিতাপৰ মাজেৰে বা লিখনিৰ মাজেৰে এতিয়া হয়তো সামাজিক মাধ্যমৰ বাবে কিছু সুবিধা হৈছে কিন্তু সেইখিনি পঢ়ি যেতিয়া অচিনাকি মানুহ এজনে খবৰ লয় কথা পাতে সাহস পোৱা বুলি কয় সেইখিনি আচলতে কি ক'ম আৰু দেৱতাৰ নিৰ্মালীৰ দৰে একদম বহুত সেইখিনি বুজিলোঁ এই যিটো নাম কৌশিক নন্দন বৰুৱা এই নামটো এই মানুহজনৰ বিষয়ে কি ক'ব কোন হয় কৌশিক নন্দন বৰুৱা কৌশিক নন্দন বৰুৱা ডিফলুৰ খগেন্দ্ৰনাথ বৰুৱা আৰু প্ৰভা বৰুৱাৰ পুত্ৰ কাব্যশ্ৰী বৰুৱাৰ ককাই আৰু এজন শিক্ষক যিয়ে সাহিত্য খুব ভাল পায় সাহিত্যৰ অনুৰাগী পঢ়ি খুব ভাল পায় এজন পাঠক বিশেষকৈ উপন্যাসৰ প্ৰেমিক বুলি কওক অনুৰাগী বুলি কওক যি বুলিয়ে নকওক আৰু উপন্যাসৰ নিচাসক্ত এজন ব্যক্তি যিয়ে মাজে মাজে নিজেও লিখি ভাল পায় এতিয়া এই আৰম্ভণিটো কি ফেচবুক লিখাৰ পৰা হৈছিল নেকি ফেচবুকৰ পৰা নহয় তাৰ আগতে এনেকুৱা আছিলে এই আগতে জিজ্ঞাস আলোচনী আছিল নহয় আলোচনীবোৰ অকণি ৰদালি এনেকুৱা ধৰণৰ থাকে যে তালৈ মাজে মাজে লিখিছিলোঁ কিবা কিবি সাঁথৰ সংগ্ৰহ বা এই কবিতা সৰু সৰুকৈ বনাই পেলাই যে লিখো পদ্যৰ দৰে সেইবোৰ দিছিলোঁ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা বুলি যিখন কয় মানে ৱাল মেগাজিন তাত লিখিছিলোঁ তাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়লৈ গৈ পেলাইহে আচলতে লিখা বস্তুটোত বেছিকৈ মন দিয়া গ'ল তাত যেতিয়া প্ৰথম কবিতা এটা লিখিছিলোঁ কবিতা বুলি ক'লেও চাগে ভুল হ'ব তাৰ যিকেইখন হোষ্টেল বইজ হোষ্টেল গাৰ্লছ হোষ্টেলৰ নামকেইটা লৈ এটা লিখিছিলোঁ সেইটো পাঠ কৰিবলৈহে লিখিছিলোঁ আচলতে আমাৰ ডিপাৰ্টমেণ্ট ফেচাৰ্ছত আইচ ব্ৰেকিং বুলি কওঁ আমি তাৰ বাবে লিখিছিলোঁ কিন্তু সেইটো সকলোৱে ভাল পালে আৰু ভাল পোৱাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ যিখন অফিচিয়েল মেগাজিন আলোচনীখন তাত ওলালে আৰু তাত ওলোৱাৰ পিছত তেতিয়া বহুতেই পঢ়ি পেলাই ক'লে তুমি পাৰিছা দেখোন লিখিব ভাল লিখিছা দেখোন তেতিয়াৰ পৰা লাহে 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 সেইটো ফালে মনটো গ'ল আৰু বেছিকৈ ফালে আৰু এতিয়া নিৰিবিলিখন প্ৰথম হয় নিৰিবিলিৰ আৰম্ভণি কেনেকৈ হৈছে নিৰিবিলিৰ আৰম্ভণি মানে সেই তেজপুৰত থাকোঁতেই লিখিছিলোঁ আৰম্ভ কৰিছিলোঁ 2019ত আৰম্ভণি কিন্তু তেতিয়া মানে এনেকুৱা আছিলে আপোনাৰ আমাৰ বি এড কৰিছিলোঁ ন মই 4 বছৰীয়া বি এড শেষ হ'বৰ হৈছিলে শেষ হোৱাৰ সময়তে অকণমানকৈ লিখিছিলোঁ কেইটামান খণ্ড লিখি এৰি দিলোঁ তাৰপাছত যেতিয়া আকৌ 2-এগৰাকীক দেখাইছিলোঁ কিন্তু তেনেকেই থাকিলে তাৰ পাছত যেতিয়া আমাৰ সেয়া হ'ল আপোনাৰ লকডাউন আৰম্ভ হওঁতে তেতিয়া ফেচবুকত এটা খণ্ড দিবলৈ ল'লোঁ কাৰণ তাৰ আগত ফেচবুকত জেইচিখন খুব চলিছিলে ইন্দ্ৰাণী বাৰ সেইখন তেতিয়া মানে এইটো বিশ্বাস আহিছিল যে অ'কে মানুহে পঢ়িব ফেচবুকত মানে অকল ফটো বা ভিডিঅ'তে নহয় মানুহে পঢ়িবও খুজিব তাৰমানে লিখিলে হয়তো সেই তেনেকৈ ফেচবুকত দিছিলোঁ আৰু দি প্ৰায় 8 মাহমানৰ মূৰত কাহিনীটো শেষ হ'ল 2021 জানুৱাৰীত শেষ হোৱাৰ পাছত প্ৰায় 2 বছৰৰ কাহিনীটো পৰি থাকিলে যিহেতু বহুত দীঘল হ'ল 1000 পৃষ্ঠাৰ হ'ল 3,30,000 শব্দৰ সেইকাৰণে আচলতে মানে অকণমান অসুবিধা হ'ল আৰু 2022 ডিচেম্বৰত কিতাপ আকাৰে ওলাল কিতাপখনক মানুহে বহুত মৰম দিলে নিৰিবিলিৰ পিছতে সৰাফুল আহিলে সৰাফুলৰ পিছতে ৰাধা আহিলে আৰু হয়তো নতুন নতুন পৰিকল্পনা আছে বা আহিব কৌশিকৰ পৰা বিচাৰে পাঠকে দৰ্শকে কিন্তু এই যিটো ফেচবুক লিখনি এতিয়া মানুহে বহুতে ফেচবুক লিখনিক অকণমান মানে এটা বেলেগ দৃষ্টিৰেও চায় কাৰণ ফেচবুকত সকলোৱে লিখিব পাৰে ভাল বেয়া বানানৰ শুদ্ধ বা গোটেইখিনি বাক্য গাঁথনি সকলো ধৰণৰ তাত ভাল বেয়া থাকে গতিকে এই ফেচবুক লিখনিৰে যেতিয়া আৰম্ভ হৈছিল তেতিয়া কোনোবাখিনিত মানে এই বিতৰ্কৰ মাজত সোমাবলগীয়া হৈছিল নেকি এতিয়াতো আছে এতিয়াৰখিনিতো আমি আহিমে কিন্তু আৰম্ভণিতে নিশ্চয় সেই সময়খিনিতো বহুতে কৈছিলে চিনাকি বহুতে কিবা কি লাভ লিখি পইচা পাবি নেকি হেৰি কৰিবি নেকি এনেকুৱা ধৰণৰ কথা কিন্তু মোৰ বস্তুটো এইটো আছিলে যে লিখা কথাটো সেইটো মোৰ কাৰণে এটা অৱলম্বনৰ দৰে আছিলে মোৰ তেজপুৰ বিশ্ববিদ্যালয়খনক মই খুব বেছি ভাল পাওঁ গতিকে সেই সময়ত যিহেতু আঁতৰি আছিলোঁ বিশ্ববিদ্যালয়খনৰ পৰা গতিকে মোৰ লিখাখিনিৰ মাজেৰে ক'ৰবাত এনেকুৱা লাগিছিল যে মই বিশ্ববিদ্যালয়খনতে ঘূৰি ফুৰিছোঁ ইউনিভাৰ্চিটি কেম্পাছটোতে আছোঁ বা তাৰ মাজত এটা কাহিনী চলি আছে গতিকে সেই সময়ত সেইটো কাৰণে কোনেই কি কৈছে সেইটো লৈ বৰ বিশেষ মন নাছিলে তাৰ মাজতো যিখিনি কৈ আছিলে কিন্তু সেইটো এফালৰ পৰা মই ক'ম যে
মোৰ চাৰিওফালে হয়তো এনেকুৱা এখিনি মানুহে মোক বেৰি আছিলে, মোৰ ছিনিয়ৰে হওক, মোৰ টিচাৰে হওক, তেওঁলোকে কেতিয়াও মোক সিমানখিনি ভাঙিবলৈ নিদিলে, মানে সেই বেয়াখিনিক মোৰ ওচৰ পাবলৈ নিদিলে।